হেল্ল' ষ্টুডেণ্টছ, তোমালোকে মোক কমেণ্ট কৰি আছিলা যে তোমালোকক ডিগ্ৰীৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ নিউ CBCS চিলেবাছৰ অন্তৰ্গত এছামিজ কমিউনিকেশ্যন অৰ্থাৎ যোগাযোগমূলক অসমীয়া ছাবজেক্টটোৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ লাগে। তাৰ লগতে তোমালোকে মোক কমেণ্ট কৰিছিলা যে পুৰণি কুৱেশ্যন পেপাৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহি গৈছে আৰু চমুটোকা হিচাপে কি আহে। গতিকে মই গোটেইখিনি কথা তোমালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে ক'ম। গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই। তোমালোকে এই ভিডিঅ'টোৰ পৰা গোটেই কিতাপৰ কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'ব পাৰিবা আৰু মই তোমালোকক গোটেই কথা ধুনীয়াকৈ বুজাই যাম যাতে তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত সুবিধা হওক আৰু তোমালোকে পৰীক্ষা ধুনীয়াকৈ লিখি ভাল নম্বৰ পাব পাৰা। ঠিক আছে, এতিয়া প্ৰথমতে মই তোমালোকক কৈ দিওঁ মানে কিমান মাৰ্কছৰ কুৱেশ্যন পেপাৰ হয়। 80 মাৰ্কছৰ হয়, তোমালোকে ইতিমধ্যে গম পাইছাই সকলোৱে, আৰু 20 মাৰ্কছ তোমালোকৰ ছেশ্যনেল পৰীক্ষা হ'ব। ঠিক আছে, এতিয়া প্ৰথমতে মই চিলেবাছখন দেখুৱাই দিওঁ আৰু দৰকাৰী কেইটামান কথা আছে কৈ দিওঁ। চোৱা, তোমালোকৰ যিহেতু গম পাইছা 80 মাৰ্কছৰ মানে 80 মাৰ্কৰ মুঠ মানে ফাইনেল পৰীক্ষাত প্ৰশ্ন আহিব। গতিকে তাতে তোমালোকে 1 মাৰ্কছৰ প্ৰশ্ন 10টা পাবা। ঠিক আছে, মনত ৰাখিবা দেই, 10টা 1 মাৰ্কছৰ প্ৰশ্ন পাবা। তাৰপিছত 5টা তোমালোকে 2 মাৰ্কছৰ প্ৰশ্ন পাবা। ঠিক আছে, 1 মাৰ্কছৰ প্ৰশ্ন কেইটা আহিব 10টা আৰু 2 মাৰ্কছৰ প্ৰশ্ন আহিব 5টা। তাৰপিছত লং কুৱেশ্যন হিচাপে 5 and 10 মাৰ্কছৰ হ'ব। ঠিক আছে, 5 মাৰ্কছৰ কুৱেশ্যন তোমালোকে 4টা পাবা আৰু 10 মাৰ্কছৰ কুৱেশ্যনো তোমালোকে 4টাই পাবা, কিন্তু তাতে অৰ পাবা। ঠিক আছে, গতিকে তোমালোকৰ কাৰণে ভাল খবৰ যে 5 মাৰ্কছৰ and 10 মাৰ্কছৰ লং কুৱেশ্যনৰ লগত তোমালোকে অৰ পাবা। এতিয়া মই তোমালোকক চমুটোকা কেনেকুৱা ধৰণৰ আহে প্ৰায় মই কৈ দিওঁ। চোৱা, তোমালোকে দেখুৱাই পাইছা যে 4টা গোট আছে। তোমালোকে সকলোৱে গম পাইছা যে 4টা গোট অৰ্থাৎ 4টা লেচন আছে যোগাযোগমূলক অসমীয়াৰ, আৰু দৰকাৰী কথা আছে মই কৈ দি আছোঁ যাতে তোমালোকৰ মানে বস্তুবোৰ বুজাত সুবিধা হওক। মই গোটেই প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে দিম, চিন্তা নকৰিবা। এই 4টা গোটৰে কমন ইম্পৰ্টেণ্ট প্ৰশ্ন 1 মাৰ্কছৰ 2 মাৰ্কছৰ। ঠিক আছে, লং কুৱেশ্যন কেনেকুৱা ধৰণৰ পুৰণি কুৱেশ্যন পেপাৰত আহি গৈছে 2019ৰ গোটেইখিনি কৈ দিম, তোমালোকে একদম শেষলৈকে চাই যোৱা। ঠিক আছে, চোৱা, এতিয়া প্ৰথমটো গোটৰ পৰা মই কৈ দিওঁ চমুটোকা হিচাপে কথনগত দক্ষতাৰ ওপৰত এটা লং কুৱেশ্যন আহে 10 মাৰ্কছৰ। তাতে তোমালোকে কথনগত দক্ষতাৰ গুৰুত্ব চমুটোকা হিচাপে আহে। তাৰপিছত তোমালোকে আবেদন লিখনৰ ওপৰত এটা তোমালোকৰ লং প্ৰশ্ন থাকে, চমুটোকা হিচাপে আহে। টুইটাৰ, ফেচবুক, ঠিক আছে, ইণ্টাৰনেটৰ ওপৰত চমুটোকা আহে। তাৰপিছত কম্পিউটাৰৰ ওপৰত চমুটোকা আহে। গতিকে চমুটোকা হ'লে তোমালোকে এইবোৰৰ ওপৰতে হ'ব আৰু ভিডিঅ'টোত মই কৈ দিম একদম শেষলৈকে তোমালোকে চাই যোৱা। লেচন ৱাইজ লেচন মই কৈ যাম প্ৰশ্নবোৰ। ঠিক আছে, গতিকে চিন্তা নকৰিবা অলপো। কেৱল তোমালোকে মনত ৰাখিবা যে প্ৰথম গোটটো অকণমান জানিবলগীয়া হয়, কিয়নো কথনগত দক্ষতা য'ত ভাষাৰ বিষয়ে আছে। ঠিক আছে, গতিকে মনত ৰাখিবা। বাকী লেচন তোমালোকে একদম ইজি পাবা, গতিকে চিন্তা নকৰিবা। এতিয়া প্ৰথমটো লেচনৰ পৰা আলোচনা কৰাই দি আছোঁ, আৰু তোমালোকক যদি কুৱেশ্যন পেপাৰ লাগে, পুৰণি কুৱেশ্যন পেপাৰ লাগে, মোক কমেণ্ট কৰিবা। মই নেক্সট ভিডিঅ'ত কুৱেশ্যন পেপাৰৰ ওপৰত মই এটা ভিডিঅ' বনাই দিম, আৰু তাৰ লগতে তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা। তোমালোকে কমেণ্ট কৰা মতে মই ভিডিঅ' বনাই থাকিম, গতিকে তোমালোকে সকলোকে তোমালোকে চিনাকিবোৰক কলেজৰ সকলোকে শ্বেয়াৰ কৰি দিবা। আৰু মই ইয়াৰ পিছত পলিটিকেল ছায়েন্স 5 কৰ্চৰ ওপৰতে ভিডিঅ' বনাম। ঠিক আছে, চোৱা, এতিয়া বাকীবোৰক শ্বেয়াৰ কৰি দিবা তোমালোকে। প্ৰথমটি লেচন চোৱা, মই কৈছিলোঁ যে তোমালোকৰ কথনগত দক্ষতা। ঠিক আছে, কথনগত দক্ষতাত আকৌ দেখাই দিওঁ। চোৱা, এয়া প্ৰথম গোট কথনগত দক্ষতা, ভাষা জ্ঞান, জ্যোতি জ্ঞান, উচ্চাৰণ। গতিকে ইয়াৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'ব। প্ৰথম প্ৰশ্নৰ পৰা আলোচনা কৰাই দি আছোঁ। কথ্য মানে ভাষা, কথ্য ভাষা বা কথিত ভাষা বুলিলে কি বুজা, আৰু কথিত ভাষাৰ দুটা বৈশিষ্ট্য। কেতিয়াবা 2 মাৰ্কছৰ হিচাপে বেলেগকৈ প্ৰশ্ন আহি যায় যে কথিত ভাষাৰ দুটা বৈশিষ্ট্য লিখা, আৰু নহ'লে 2 মাৰ্কছৰ প্ৰশ্ন বেলেগকৈ আহে যে কথিত ভাষা বা কথ্য ভাষা বুলিলে কি বুজা, আৰু 5 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিব পাৰে যে চমুটোকা হিচাপে যে কথিত ভাষা। তেতিয়া তোমালোকে এই গোটেই এনচাৰখিনি লিখিব লাগিব যে কথিত ভাষা কাক বোলে আৰু কথিত ভাষাৰ বৈশিষ্ট্যসমূহ। চোৱা, ভাষা বুলিলে আমি কথিত ভাষাকেই বুজোঁ, মানে আমি যি ভাষাত আমি কথা পাতোঁ। ঠিক আছে, যি ভাষাত কথা বতৰা পতা হয় তাকে কথিত ভাষা বোলে। কথিত ভাষাৰ বৈশিষ্ট্যসমূহ চোৱা, প্ৰাচীন, কথিত ভাষা পৰিৱৰ্তনশীল। মনত ৰাখিবা, এটা উল্লেখ কৰি দিয়া আছে। চোৱা, যে যিবোৰ ভাষাত কেৱল কথা বতৰা পতা হয় তাকে মানে কি বুলি কোৱা হয়, কথিত ভাষা বুলি কোৱা হয়। আৰু কথিত ভাষা অৰ্থাৎ যিবোৰ ভাষা লিপি নাথাকে। ঠিক আছে, দৰকাৰী প্ৰশ্ন দেই, চমুটোকা হিচাপে অহাৰ সম্ভাৱনা থাকে, আৰু বৈশিষ্ট্য দুটা অহাৰ সম্ভাৱনা বেছি আছে, গতিকে চাবা 2 মাৰ্কছৰ হিচাপে। নেক্সট প্ৰশ্ন যে সাধু বা মান্য ভাষা বুলিলে কি বুজা, সাধু বা মান্য ভাষাৰ বৈশিষ্ট্য উল্লেখ কৰা। চোৱা, তোমালোকৰ ভাষাৰ লেচনৰ পৰা কথিত ভাষা আৰু মান্য ভাষাৰ পৰা প্ৰশ্ন এটা হ'বলগীয়া আছে, গতিকে দুটাই চাবা। তোমালোকক মই কৰিলোঁ দুটাই দৰকাৰী প্ৰশ্ন, আৰু বৈশিষ্ট্যখিনিও চাবা। এতিয়া সাধু ভাষা কি, সাধু বা মান্য ভাষা কি, 1 নম্বৰ প্ৰশ্ন আহিব পাৰে দেই, যে মান্য ভাষাক কি বুলি কোৱা হয়, মানে আন কি নামেৰে জনা যায়, সাধু ভাষা নামেৰে জনা যায়। এতিয়া হয় কি, চোৱা, সাধু ভাষা বা মান্য ভাষা হৈছে ক'ব গ'লে মৰ্যাদা সম্পন্ন ভাষা। ঠিক আছে, মানে কেইবাটাও উপভাষাৰ পৰা মানে
অধিক মৰ্যাদা লাভ কৰা মান্য ভাষা ঠিক আছে মনত ৰাখিবা আৰু ক'ব গ'লে উজনি অসমৰ উপভাষাটোকে মান্য ভাষা বুলিও কোৱা হয় চমুটোকা হিচাপে আহিলে তোমালোকে গোটেইখিনি লিখিব লাগিব তে দৰকাৰী হয় আৰু সাধু বা মান্য ভাষাৰ বৈশিষ্ট্যখিনি চাবা যে সাধু বা মান্য ভাষা হৈছে সাহিত্যৰ ভাষা আমি যি ভাষাত পঢ়ো ঠিক আছে শিক্ষাৰ ভাষা হৈছে সাধু বা মান্য ভাষা তাৰপিছত দূৰদৰ্শন টিভিত যি ভাষা মানে প্ৰচাৰ হয় বাতৰি কাকতৰ ভাষা ঠিক আছে অনাতাঁৰ অনলাইন মাধ্যম ঠিক আছে তাৰপিছত ছ'চিয়েল মিডিয়া সেইবোৰৰ ভাষা হৈছে মান্য ভাষা ঠিক আছে সাধু ভাষা পঢ়াশালীয়া বিদ্যালয়ত যি ভাষা আমি শিক্ষা গ্ৰহণ কৰোঁ সেইবোৰ হৈছে মান্য ভাষা বা সাধু ভাষা মনত ৰাখিবা এইবোৰ বৈশিষ্ট্য হয় 5টা বৈশিষ্ট্য 5 নম্বৰৰ কাৰণে নেক্সট প্ৰশ্ন যে অতি দৰকাৰী প্ৰশ্ন যে ভাষাৰ কথনগত দক্ষতা চোৱা এইটো তোমালোকৰ কিতাপৰ মানে টপিক হয় একদম দৰকাৰী টপিক যে কথনগত ঠিক আছে কথনগত দক্ষতাত কণ্ঠস্বৰৰ ভূমিকা উল্লেখ কৰা কণ্ঠস্বৰ মানে আমাৰ চোৱা মাতৰ তীব্ৰতা ঠিক আছে কণ্ঠৰ গতিবেগ সুৰ উচ্চাৰণ স্বৰ নিয়ন্ত্ৰণ সাময়িক বিৰাম জ্যোতি চিহ্নৰ ব্যৱহাৰ গতিকে এইবোৰৰ ভূমিকা আছে সেইকাৰণে প্ৰশ্নটোত উল্লেখ কৰিছে যে কণ্ঠস্বৰৰ ভূমিকা কি চোৱা কণ্ঠস্বৰৰ বিশেষ ভূমিকা আছে যে আমি মানে কথা কওঁতে কণ্ঠস্বৰে বিশেষ ভূমিকা পালন কৰে কণ্ঠৰ মানে কণ্ঠস্বৰ শুনিয়েই ব্যক্তিক আমি চিনি পাব পাৰোঁ ঠিক আছে তেওঁৰ মনৰ অৱস্থা সম্পৰ্কে মানে আমি কি কৰিব পাৰোঁ মানিব পাৰোঁ কিছুমান মানুহ জন্মগতভাৱেই মানে সুকণ্ঠৰ অধিকাৰী হয় কণ্ঠ সু হ'লে মানে সংগীত শুৱলা সংগীত গায় আৰু কণ্ঠ সু হ'লে তেওঁৰ ভাষা নম্ৰ হয় গতিকে মাতৰ তীব্ৰতা কণ্ঠৰ গতিবেগ সুৰ উচ্চাৰণ স্বৰ নিয়ন্ত্ৰণ সাময়িক বিৰামে কি কৰে কণ্ঠস্বৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে লং কুৱেশ্যন 10 মাৰ্কছৰ হ'ব ঠিক আছে পৰৱৰ্তী প্ৰশ্ন কথনগত দক্ষতা এইটো কিন্তু দৰকাৰী প্ৰশ্ন দেই এইটো পৰীক্ষাত আহি গৈছিলে চোৱা 2019 ফাইনেল পৰীক্ষাত আহি গৈছিলে গতিকে চাবা যে কথনগত দক্ষতাৰ বাবে ভাষা জ্ঞান কিয় প্ৰয়োজন ব্যাখ্যা কৰা চোৱা ইতিমধ্যে মই ক'লোঁ যে ইয়াতে কৈ দিলোঁ চোৱা এই প্ৰশ্নটোত অতি দৰকাৰী কথা কৈলোঁ যে কথনগত দক্ষতাত কণ্ঠস্বৰৰ ভূমিকা ন ইয়াতে আছে চোৱা ইয়াতে আছে কথনগত দক্ষতাৰ ক্ষেত্ৰত ভাষা জ্ঞান কিয় প্ৰয়োজন ভাষাৰ জ্ঞান লাগিব কিয় ভাষাৰ জ্ঞান নহ'লে তোমালোকে কথনগত দক্ষতাৰ ক্ষেত্ৰত তোমালোকে যে আবেগ অনুভূতি কথা কোৱাৰ কৌশল বক্তা শ্ৰোতাৰ মাজৰ সম্পৰ্ক বুজি নাপাবা ঠিক আছে গতিকে কণ্ঠস্বৰৰ লগতে মানে ভাষা জ্ঞানৰো মানে অধিক মানে প্ৰয়োজন আছে চোৱা ভাষা শিক্ষাৰ কাৰণে কথনৰ ভূমিকা গুৰুত্বপূৰ্ণ কিয়নো শিক্ষাৰ্থী শুদ্ধভাৱে মানে উচ্চাৰণ কৰিবলৈ হ'লে শিষ্টাচাৰ শিকাবলৈ হ'লে কি কৰিব লাগিব মানে নম্ৰভাৱে ক'ব লাগিব গতিকে ভাষাৰ জ্ঞান দৰকাৰী গতিকে এই প্ৰশ্নটো চাবা 10 মাৰ্কছৰ হয় ইয়ালৈকে লিখিবা দুটা পেৰাগ্ৰাফ আকৌ দেখাই দিছোঁ দুটা পেৰাগ্ৰাফ হ'ব তোমালোকৰ গতিকে ইয়ালৈকে লিখিবা দুটা পেৰাগ্ৰাফ এতিয়া দ্বিতীয় অধ্যায়লৈ আহিছোঁ দ্বিতীয় অধ্যায় গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ চোৱা 1 মাৰ্কছৰ প্ৰশ্ন চাবা 1 মাৰ্কছৰ প্ৰশ্নবোৰ তোমালোকে চাই ল'বা দৰকাৰী প্ৰশ্ন হয় ইয়াৰ পৰা গ নম্বৰটো অতি দৰকাৰী গ নম্বৰটো হ'ল বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দ এডভাৰটাইজিং মানে কোন ভাষাৰ পৰা উৎপত্তি হৈছে মনত ৰাখিবা লেটিন ভাষাৰ এডভাৰৰ পৰা উৎপত্তি হৈছে দৰকাৰী প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট গতিকে চাবা এইটো ঠিক আছে আৰু 2019 আহি গৈছিলে কটো নিবিদা লেখকৰ বাবে কিবা অৰ্হতাৰ প্ৰয়োজন আছেনে আছে মনত ৰাখিবা ঠিক আছে আৰু নিবিদাৰ ইংৰাজী প্ৰতিশব্দ হৈছে টেণ্ডাৰ জাননী ঠিক আছে মনত ৰাখিবা টেণ্ডাৰ তাৰপিছত কি কয় পৰৱৰ্তী প্ৰশ্ন শিক্ষাদানৰ ক্ষেত্ৰত বিজ্ঞাপনৰ ভূমিকা আমি জানোৱে যেতিয়া লকডাউন চলি আছিলে কোভিড চলি আছিলে শিক্ষাদানৰ ক্ষেত্ৰত বিজ্ঞাপনৰ ভূমিকা মানে কি চ' আমি অনলাইন যুগেৰেও শিক্ষা আহৰণ কৰিছোঁ কিন্তু এই ক্ষেত্ৰত এটা বেলেগ কথা উল্লেখ কৰিছে বিজ্ঞাপনৰ জৰিয়তে কি কৰা হয় শিক্ষাদানৰ প্ৰচাৰ কৰা হয় মানে ক'ব গ'লে টিউশ্যনৰ কথা প্ৰচাৰ কৰা হয় ডাঙৰ যে টিউশ্যন চেণ্টাৰবোৰ আছে তেওঁলোকে বিজ্ঞাপনৰ জৰিয়তে কি কৰা হয় মানে তেওঁলোকৰ শিক্ষাৰ প্ৰচাৰ কৰে তেওঁলোকে কি ছাবজেক্টৰ টিউশ্যন কৰায় মানে বিজ্ঞাপনৰ জৰিয়তেও শিক্ষাৰ মানে এক বিশেষ ভূমিকা আছে মানে শিক্ষাৰ প্ৰচাৰ কৰা হয় বিজ্ঞাপনৰ জৰিয়তে মনত ৰাখিবা ঠিক আছে তোমালোকে চমুটোকা হিচাপে পাবা তাৰপিছত পৰৱৰ্তী প্ৰশ্ন তীব্ৰ প্ৰতিযোগিতাই আধুনিক বাণিজ্যৰ বৈশিষ্ট্য আলোচনা কৰা এইটোও চমুটোকা হিচাপে পাবা গতিকে চমুটোকা হিচাপে দুটা পালা তোমালোকে দ্বিতীয় অধ্যায়ৰ পৰা তাৰপিছত বিজ্ঞাপনৰ কৌশল কেনেধৰণৰ হোৱা উচিত এইটো এইবাৰৰ কাৰণ দৰকাৰী প্ৰশ্ন দেই তোমালোকে চাবা বিজ্ঞাপনৰ উপস্থাপন বিজ্ঞাপন কেনেধৰণৰ হ'ব লাগে বিজ্ঞাপন কেনেদৰে আমি প্ৰকাশ কৰিব লাগে কেনেকৈ বনাব লাগে আমাৰ বেনাৰখন কেনেকুৱা হ'ব কি আমি মানে কৌশল আমি অৱলম্বন কৰিব পাৰোঁ আৰু কি কৌশলৰে আমি বিজ্ঞাপনখন বনালে মানে আকৰ্ষিত হ'ব দৰ্শকে চাব মানুহে চাব ঠিক আছে বস্তুটো কিনাৰ কাৰণে হেঁপাহ বাঢ়িব গতিকে সেই সম্পৰ্কে কি কৰিব লাগিব আমি শিৰোনাম দিব লাগিব মানে বিজ্ঞাপনখনত কি কথা উল্লেখ কৰিলে দৰ্শকে চাব ঠিক আছে তোমালোকে ইতিমধ্যে দেখা পাইছে বাতৰি কাকতৰ ক্ষেত্ৰতো কিছুমান বিজ্ঞাপন আহে ডাঙৰ আখৰেৰে লিখা হয় উপশিৰোনাম বিজ্ঞাপন বাণী ঠিক আছে চিত্ৰৰ ব্যৱহাৰ কৰিব লাগে গতিকে এইবোৰ বিজ্ঞাপনৰ উপস্থাপনৰ কৌশল মনত ৰাখিবা
এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন মানে নিবিদা এখন লিখাৰ সময়ত মন কৰিবলগীয়া কথা নিবিদাৰ কৌশল সম্পৰ্কে আহিলেও লিখিবা নিবিদা হৈছে এক প্ৰকাৰৰ জাননী ঠিক আছে টেণ্ডাৰ এই ডাঙৰ ডাঙৰ কোম্পানীবোৰে কিবা এটা প্ৰজেক্ট লোৱাৰ কাৰণে কিবা এটা কাম নিজৰ দখলত লোৱাৰ কাৰণে টেণ্ডাৰ দিয়ে সেই তাতে তেওঁলোকৰ কি থাকে তেওঁলোকৰ ব্যক্তিগত মানে গোটেই তথ্য দিয়া থাকে তেওঁলোকে কি ক্ষেত্ৰত কি মানে তেওঁলোকে কাম কৰে সকলোখিনি পুংখানুপুংখ মানে গোটেই বৰ্ণনা দিয়া থাকে ঠিক আছে তেওঁলোকৰ মানে এড্ৰেছ দিয়া থাকে তেওঁলোকৰ স্থান দিয়া থাকে তেওঁলোকৰ মানে কি কাম কৰে তেওঁলোকৰ কোম্পানীৰ বিষয়ে সকলোখিনি দিয়া থাকে নিবিদাত ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ মই কৈছিলোঁ ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আবেদন এখনত মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কামসমূহ আবেদন আবেদন এখনত কি কথা উল্লেখ থাকিব লাগে আৰু আবেদনৰ ওপৰত তোমালোকে প্ৰশ্ন পাবা ঠিক আছে গতিকে চাবা আবেদন এখন কেনেধৰণৰ লিখিব লাগে তাৰে প্ৰশ্ন 5টা আছে 5টা তোমালোকে পইণ্ট হিচাপে লিখিবা 5 মাৰ্কছৰ কাৰণে নেক্সট হ'ল বায়োডাটা ৰিজিউম বা কাৰিকুলাম ভেটা একে হয় তিনিটা শব্দৰ অৰ্থ একে হয় 1 মাৰ্কছৰ প্ৰশ্ন হিচাপে কেতিয়াবা আহিব পাৰে বায়োডাটা কি নামেৰে জনা যায় ৰিজিউম বুলি কোৱা হয় কাৰিকুলাম ভেটা বুলি কোৱা হয় বা CVৰ ফুল ফৰ্ম কি কাৰিকুলাম ভেটা ঠিক আছে কেনেদৰে প্ৰস্তুত কৰা হয় মই কৈ দি আছোঁ দৰকাৰীতে এইটো লাগিব ফিউচাৰত লাগিব যে বায়োডাটা লাগে চাকৰি ক্ষেত্ৰত বায়োডাটা দিব লাগে নিজৰ আত্মপৰিচয় ঠিক আছে আত্মপৰিচয় দিব লাগে কি মানে আমি পঢ়িছোঁ কি শিক্ষাগত অৰ্হতা মানে অৰ্জন কৰিছোঁ শিক্ষাগত অৰ্হতা কিমানলৈকে পঢ়িছা বিশেষ প্ৰশিক্ষণ কি আছে এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছ কি আছে তুমি কি জানা এক্সট্ৰা কম্পিউটাৰৰ নলেজ আছে কি তুমি খেলত পাৰ্গত অভিজ্ঞতা দিব লাগিব এক্সপিৰিয়েঞ্চ দিব লাগিব বিশেষ সন্মান আৰু স্বীকৃতি কিবা বঁটা পাইছানে তাৰপিছত ব্যক্তিগত সবিশেষ নাম দিব লাগিব জন্মৰ তাৰিখটো দিবই লাগিব ঠিকনা বিবাহিত নে অবিবাহিত গোটেইখিনি নিজৰ মানে পাৰ্চনেল ডিটেইলছ বায়োডাটা দিব লাগে ঠিক আছে চাবা বায়োডাটা কেনেকৈ প্ৰস্তুত কৰা হয় প্ৰশ্ন হ'ব পাৰে এতিয়া দৰকাৰী প্ৰশ্নবোৰ কৈ দিম তাৰ আগতে শ্বৰ্ট কুৱেশ্যনখিনি চাই ল'বা 2019 আহি গৈছে ঠিক আছে ফেচবুকৰ মুখ্য প্ৰতিষ্ঠাপকজন বা জন্মদাতাৰ নাম কি মাৰ্ক জুকাৰবাৰ্গ মনত ৰাখিবা আৰু 1984 চনৰ 14 মে'ত মাৰ্কিন যুক্তৰাষ্ট্ৰত ঠিক আছে মানে কি জন্মগ্ৰহণ কৰিছিলে তেওঁ আছিলে মাৰ্ক জুকাৰবাৰ্গ ঠিক আছে মাৰ্ক এলিয়ট জুকাৰবাৰ্গ তেওঁ আছিলে ফেচবুকৰ জন্মদাতা ঠিক আছে নেক্সট পৰৱৰ্তী প্ৰশ্ন 2019 আহি গৈছিলে অসমীয়া ভাষা লিখিবলৈ ব্যৱহৃত দুটা মোবাইল এপৰ নাম দৰকাৰী দেই মোবাইল এপ ইউনিকোড আৰু শব্দ অভিধান আৰু চাবা ফেচবুক হৈছে ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইট এইবোৰ শ্বৰ্ট কুৱেশ্যন হয় এতিয়া আহিছোঁ দৰকাৰী প্ৰশ্ন চমুটোকা হিচাপে আৰু লং প্ৰশ্ন আছে শেষৰ ফালে আছে তাৰ আগতে চমুটোকা চমুটোকা হ'ল ই বেংকিং হ'ল ইণ্টাৰনেটৰ দ্বাৰা সম্পন্ন কৰা বেংকিং কাৰ্য ফোনপে গুগল পে পেটিএম মই উদাহৰণবোৰ দি দিলোঁ ঠিক আছে 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে চাবা তাৰপিছত আহিব পাৰে দুটা ই বেংকিং ব্যৱস্থাৰ নাম ফোনপে গুগল পে পেটিএম এইবোৰ দিবা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড এইবোৰৰ কথা উল্লেখ কৰিব পাৰিবা তাৰপিছত ই সংগীত কি ই সংগীত হৈছে একে ইণ্টাৰনেট ই শব্দৰ লগত ইণ্টাৰনেট জড়িত হৈ আছে ইতিমধ্যে গম পাইছাই ই সংগীত মানে ইণ্টাৰনেটৰ জৰিয়তে মানে সংগীতৰ সোৱাদ ল'ব পৰা ডিজিটেল ব্যৱস্থাটি হৈছে ই মিউজিক বা ই সংগীত ঠিক আছে চাবা চমুটোকা হিচাপে চাবা প্ৰশ্ন হিচাপে আহিব পাৰে যে ই সংগীত বুলিলে কি বুজা তাৰপিছত ই বজাৰ হৈছে অনলাইন মাৰ্কেটিং অনলাইন শ্বপিং ঠিক আছে গতিকে ই বজাৰ হৈছে তোমালোকে চোৱা আমি কি কৰিব পাৰোঁ এমাজন ফ্লিপকাৰ্ট ঠিক আছে এইবোৰৰ পৰা আমি কি বস্তু মানে অৰ্ডাৰ দিব পাৰোঁ মিছো ফ্লিপকাৰ্ট এইবোৰৰ পৰা আমি বস্তু সামগ্ৰী আমি যিকোনো সামগ্ৰী হওক কাপোৰ হওক ড্ৰেছ হওক জোতা হওক ঠিক আছে আমি কি কৰিব পাৰোঁ ই বজাৰৰ জৰিয়তে আমি কি কৰিব পাৰোঁ অৰ্ডাৰ দিব পাৰোঁ গতিকে মনত ৰাখিবা ই মানে ইণ্টাৰনেটৰ কথা জড়িত হৈ আছে অনলাইন এতিয়া হ'ল টুইটাৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত 2019 আহিছিলে 2 মাৰ্কছৰ প্ৰশ্ন টুইটাৰ মই ইতিমধ্যে ক'লোঁ যে এটা নেটৱৰ্কিং বা মাইক্ৰ ব্লগিং সেৱা আৰু টুইটাৰ শব্দটোৰ অৰ্থ হ'ল মানে পক্ষীৰ কাকলি বা সৰু তথ্য আৰু আমেৰিকাৰ ঠিক আছে মনত ৰাখিবা আমেৰিকাৰ ছেন ফ্ৰান্সিস্কোত ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত ঠিক আছে ছেন ফ্ৰান্সিস্কোত আমেৰিকাৰ মুখ্য কাৰ্যালয় আছে ঠিক আছে টুইটাৰৰ এতিয়া নেক্সট হ'ল সামাজিক মাধ্যম বা ছ'চিয়েল নেটৱৰ্কিঙৰ মানে সমাজত পৰা প্ৰভাৱ তথা সুফল আৰু কুফলৰ বিষয়ে লিখা ছ'চিয়েল নেটৱৰ্কিং বা কি কয় সামাজিক মাধ্যমৰ যদি সমাজত কেনেধৰণৰ প্ৰভাৱ পৰিছে এতিয়া আলোচনা কৰা 10 মাৰ্কছৰ তেতিয়াও তোমালোকে এই প্ৰশ্নটোৱে লিখিব পাৰিবা আৰু যদি ছ'চিয়েল মিডিয়া ফেচবুক টুইটাৰ সামাজিক মাধ্যমৰ যদি মানে সুফল আহক বা সুবিধা আহক তেতিয়াও এই দুটা ক আৰু খটো লিখিব পাৰিবা ঠিক আছে কি মানে তেওঁলোকৰ ব্যৱহাৰৰ বিষয়ে লিখিব পাৰিবা বা সুবিধা লিখিব পাৰিবা আৰু যদি তেওঁলোকৰ অসুবিধা আহে বা কুফল আহিলে তোমালোকে এই দুটা লিখিবা এতিয়া মই কৈ দিওঁ প্ৰশ্নটো কি বুলি আহিব তোমালোকৰ পৰীক্ষাত যে ছ'চিয়েল নেটৱৰ্কিং বা ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ কুফল আৰু সুফল ঠিক আছে ভাল বা বেয়া প্ৰভাৱ সমাজত পৰা প্ৰভাৱ একেই হ'ব এনচাৰ ঠিক আছে চাবা
এটা চতুৰ্থ গোটৰ পৰা শৰ্ট কুৱেশ্যন কেইবাটাও আহিছে আৰু প্ৰায় আহি থাকে যে কম্পিউটাৰত মানে মুদ্ৰিত প্ৰথম অসমীয়া কিতাপৰ নাম হ'ল চোৱা এনাজৰী দেই, মনত ৰাখিবা কম্পিউটাৰত মুদ্ৰিত হোৱা প্ৰথম অসমীয়া কিতাপ এনাজৰী। তাৰপিছত 2019 ভালে প্ৰশ্ন আহিছে চোৱা যে অসমীয়া মুদ্ৰণ ৱেবছাইট এটাৰ নাম হ'ল লিপ অফিচ। তাৰপিছত DTPৰ ফুল ফৰ্ম ডেস্কটপ পাব্লিছিং। অসমীয়া ভাষা লিখিবলৈ 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিছিলে। অসমীয়া ভাষা লিখিবলৈ ব্যৱহৃত দুটা মোবাইল এপৰ নাম চোৱা, দুটা মোবাইল এপৰ নাম হৈছে ইউনিকোড আৰু শব্দ অভিধান। আৰু ছপা মাধ্যমত প্ৰথম অসমীয়া গ্ৰন্থ হ'ল আত্মাৰাম শৰ্মাৰ বাইবেলৰ অনুবাদ বা বাইবেলৰ ভাঙনি, ধৰ্ম পুস্তক আছিলে আৰু কিমান চনত কৰিছিলে 1813 চনত কৰিছিলে। মনত ৰাখিবা চনটো দেই আহে যে প্ৰথম অসমীয়া মানে ছপা গ্ৰন্থ বাইবেলৰ ভাঙনি ধৰ্ম পুস্তক আত্মাৰাম শৰ্মাই কিমান চনত মানে কৰিছিলে অনুবাদ, মনত ৰাখিবা ভাঙনি কৰিছিলে 1813। এতিয়া কম্পিউটাৰৰ সুবিধা আৰু অসুবিধা চাবা। কম্পিউটাৰৰ দুটা সুবিধা হৈছে গম পাইছা, কম্পিউটাৰৰ জৰিয়তে শক্তিশালী আৰু ফলৱৰ্তী শিক্ষা আহৰণ কৰিব পাৰি। কম্পিউটাৰে শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্ত শিক্ষাৰ্থীকো মানে ফলপ্ৰসূতাৰে শিক্ষা লাভ কৰাত সহায় কৰে আৰু হিচাপ নিকাচ কৰাটো দ্ৰুত গতিৰে আমি হিচাপ নিকাচ কৰিব পাৰোঁ। ঠিক আছে, মনত ৰাখিবা সুবিধা। আৰু কম্পিউটাৰৰ অসুবিধা বা সীমাবদ্ধতা মানে লিমিটেশ্যনছ দেই, গতিকে মনত ৰাখিবা দুটাৰ অৰ্থ একে, অসুবিধা হওক বা সীমাবদ্ধতা হওক একে হয়, ক্ৰুটি মানেও একে। ঠিক আছে, আসোঁৱাহ মানেও সমস্যাই দিয়া। তাৰপিছত যি আহক তোমালোকে বুজি পাবা যে অসুবিধাৰ বিষয়ে সুধিছে। কম্পিউটাৰ অতি ব্যয়বহুল হোৱাৰ বাবে সকলো লোকৰ বাবে মানে ই সহজ খাদ্য নহয়। ব্যয়বহুল মানে বহুত মানে পইচা লাগে। ঠিক আছে, কিনিব দাম বেছি আৰু গম পাইছা তোমালোকে, কম পইচাৰে কিনিব নোৱাৰি। ঠিক তাৰপিছত হ'ল অত্যাধিক ব্যৱহাৰ কৰিলে কম্পিউটাৰ যন্ত্ৰটোৰ কাৰ্যক্ষমতা লোপ পায়। মানে অত্যাধিক ব্যৱহাৰ কৰিলে কম্পিউটাৰৰ কাৰ্যক্ষমতা লোপ পায়। ঠিক আছে, কম্পিউটাৰ লাহে লাহে ৰেম শ্ল' হৈ আহে। তাৰপিছত পৰৱৰ্তী প্ৰশ্ন হ'ল চোৱা যে আধুনিক সময়ত মানে বৰ্তমান সময়ত, ঠিক আছে, সাম্প্ৰতিক সময়ত কম্পিউটাৰ ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলে কিমান লাভৱান হ'ব পাৰে মানে ব্যাখ্যা কৰা। চোৱা ইতিমধ্যে তোমালোকে জানিব পাৰিবা যে কম্পিউটাৰৰ জৰিয়তে মানে 7 সাগৰ 13 নদী পাৰৰ কথাও আমি জানিব পাৰোঁ ইণ্টাৰনেটৰ জৰিয়তে। বৰ্তমান সময়ত মানে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতি আৰু প্ৰগতিৰ পৰিপ্ৰেক্ষিতত কম্পিউটাৰ এক অতি প্ৰয়োজনীয় যন্ত্ৰ হৈ পৰিছে। ঠিক আছে, গতিকে কম্পিউটাৰৰ মানে ভূমিকা অতি গুৰুত্বপূৰ্ণ শিক্ষাৰ্থীৰ বাবে। তেওঁলোকে চোৱা পইণ্ট হিচাপে উল্লেখ কৰা আছে, গতিকে তোমালোকে পইণ্ট হিচাপে লিখিবা। 10 নম্বৰী প্ৰশ্ন হ'ব, গতিকে তোমালোকে ডাইৰেক্ট বস্তুবোৰ লিখিবা। চোৱা কম্পিউটাৰৰ সহায়ত মানে শিক্ষাৰ্থীসকলে কি কৰিছে, শক্তিশালী শিক্ষা, ঠিক আছে, আৰু ফলৱৰ্তী শিক্ষা আহৰণ কৰিব পাৰিছে। আৰু যিবোৰ শিক্ষাৰ্থী শাৰীৰিকভাৱে আৰু মানসিকভাৱে বাধাগ্ৰস্ত তেওঁলোকেও মানে কম্পিউটাৰৰ জৰিয়তে ফলপ্ৰসূতাৰে শিক্ষা লাভ কৰিব পাৰিছে। তাৰপিছত শিক্ষাৰ্থীসকলে মানে শিক্ষক আৰু শিক্ষাৰ্থী মানে উভয়ৰে মানসিক শ্ৰম মানে লাঘৱ মানে কৰে। তাৰপিছত ই মানে শিক্ষা প্ৰক্ৰিয়াক স্বকীয়তা আৰু নমনীয়তা প্ৰদান কৰিছে। গতিকে এই ধৰণৰ যে পইণ্টবোৰ আছে এই পইণ্টবোৰ তোমালোকে ধুনীয়াকৈ লিখিবা। আৰু দৰকাৰী প্ৰশ্ন, কম্পিউটাৰৰ ব্যৱহাৰ নহ'লে শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰৰ ব্যৱহাৰ নহ'লে শিক্ষাৰ্থীসকলে কেনেধৰণে কম্পিউটাৰ ব্যৱহাৰ কৰি লাভৱান হৈছে সেই সম্পৰ্কে এটা প্ৰশ্ন হ'ব। গতিকে তোমালোকৰ গোটেই প্ৰশ্ন মই আলোচনা কৰাই দিলোঁ, তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ। তোমালোকে চিন্তা নকৰিবা, মই ইয়াৰ পিছত তোমালোকক ইয়াৰে কুৱেশ্যন পেপাৰৰ ওপৰত ভিডিঅ' বনাই আপলোড কৰিম আৰু পলিটিকেল ছায়েন্সৰ পাছ কৰ্চৰো ভিডিঅ' বনাম। গতিকে তোমালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ চিনাকি সকলোকে শ্বেয়াৰ কৰি দিবা। ঠিক আছে, গতিকে ভিডিঅ'টো আজি আমি ইয়াতে